Hello guys, welcome back to my YouTube channel. আপোনালোকে যে মোৰ হাতত এটা কফি কাপ দেখা পাই আছে এটো একচুয়ালি কফি কাপ নহয় মানে এই কাপটো পাবলৈ মানে মই ধৰচোন প্ৰায় 2 বছৰ কষ্ট কৰিছো তো সোনকালে মানে এই কাপটো আনিব যাব লাগে গাইস আজি এটা নতুন ৰাস্তা দি হুমাই হেলু মানে নতুন এটা ৰাস্তা আৰু নতুন এটা এক্সপেৰিয়েন্স আৰু আমাৰ ঘৰৰ পৰা মই ধৰচোন 10 কিলোমিটাৰ আহিছো আৰু 5 কিলোমিটাৰ মান যাব লাগে টোটাল 15 কিলোমিটাৰ মান আমাৰ ঘৰৰ পৰা ইজ বাইক ইয়াত পাৰ্কিং কৰিলে সব বৰ্তমান ধৰচোন প্ৰগ্ৰাম ষ্টাৰ্ট হোৱা নাই তো গাইস আপোনালোকে ইয়াত আহি মানে এনেকৈ কৰি গাড়ী ডেলিভাৰী ল'ব পাৰে মানে কিনিব পাৰে ইয়াৰ পৰা মানে প্ৰগ্ৰাম চলিব মানে আজি লাষ্ট ডে হ্যাপি নিউ ইয়াৰ গাইস আৰু এই নতুন বছৰ যাতে আপোনালোকৰ সকলোৰে ভালে কুশলে যায় তো নতুন বছৰৰ প্ৰথমটো ব্লগ বুলি আপোনালোকে ক'ব পাৰে ইউটিউবাৰ সাৰিয়ান মাছুদকো আমি মঞ্চত আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ মোক মাতি দিলে মই অলপ দৌৰি দৌৰি গৈ আছোঁ মানে এই বেক চাইডত আছিল মই হয় তেখেতক মুঠতে গোলাম গামোচাৰ সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ এক সেকেন্ড গাইজ ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকে মোৰ হাতত যিখন কফি কাপ দেখা পাইছিল এই বক্সৰ ভিতৰতে আছিল মানে কফি কাপটো মোক মানে গিফ্ট দিলে মানে ইমান ৰাইজৰ মাজত মানে মঞ্চত উঠাই মানে এইটো ধৰচোন বহুত ডাঙৰ কথা আৰু তো গাইজ এতিয়া মানে ধৰচোন এই দুটা বস্তু থ'ব লাগে কিন্তু মই বেগ চেগ একো অনা নাই এতিয়া মানে কাৰো ওচৰত চন্দন দা আপোনাৰ তাত থ'ব পৰা যাব না এই দুটা যাব বুলি এই চন্দনদাৰ পৰা মানে দুজনৰ পৰা আপোনালোকে কিন্তু ফাইনেন্স কৰিব পাৰে ফাইনেন্স মঞ্চত যে ভাষণ দি আছে এখেতে হ'ল এইচ দ্য চেনচন্স টিভিএছৰ অনাৰ মানে এই সম্পূৰ্ণ প্ৰগ্ৰামটো এখেতে মানে অৰ্গেনাইজ কৰিছে তো গাইজ ইয়াতে মানে ছাবস্ক্ৰাইবাৰ লগ পালোঁ মোৰ দিব বুলি ডেইলি চাই থেংক ইউ সব বাইক কিনিব পাৰে সব টিভিএস আপাচি লাগে ৰেডাৰ লাগে এন্ড্ৰপ লাগে এক্সেল লাগে সব এভেলেবল পায় ওই দিন বাঢ়ি লেও পানী এই সাজিলো ধামাকা প্রোগ্রাম গাইছ একদম ঢেৰ মানুহ হৈছে মানে আজি ধামাকা প্ৰগ্ৰাম কাৰণ ডাঙৰ ডাঙৰ ছিংগাৰ থাকিব কৰবী কেশ্যপ মানসপতি মিল্কী চিনেমা আৰু বিভিন্ন ধৰণৰ মানে শিল্পী গোষ্ঠী থাকিব বুলি আপোনালোকে ক'ব পাৰে আৰু গাইছ চাহ বনাই আছোঁ ইয়াত তাৰপিছত এই দাদাই মানে বনাই আছে মই মানে অলপ লাগি দিলোঁ মানে ই বেছি হৈ গৈছিলে গাইছ আমাৰ সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ গান গাই আছে চেণ্ডি চাহাবায়ে আপোনালোকে ইন্ট্ৰো দিয়া বুলি ক'ব পাৰে আৰু মঞ্চৰ উঠাৰ আগতে যে ডাঙৰ ডাঙৰ গায়কসকলে যে ইন্ট্ৰো দিয়ে মঞ্চৰ বেক চাইডৰ পৰা বা মঞ্চৰ কাষৰ পৰা যে গান গায় অলপ তাৰপিছত যে মঞ্চটোতে মানে সেইটো মানে প্ৰচেছ চলি আছে ইয়াত ধামাকা প্ৰগ্ৰাম চলি আছে কিন্তু হঠাৎ মোৰ মানে অকৰ্ডন ঘটি গ'ল মানে মোৰ মানে মোটা লাগছে জোৰকে সেইকাৰণে মই ধৰকচোন এই মানে মঞ্চৰ কাপ পিছফালে যাব লাগে মোটাৰ কাৰণে ধামাকা একদম কাজ চলি আছে গাইজ মজা লাগছে কিন্তু ৰাইজ চাওক তামাম মান হৈছে আৰু এটা কথা গাইজ মোৰ বাইকখন মানে চাই আহিব লাগে যিহেতু ধৰকচোন মানুহৰ ভিৰ য'ত বেছি আছে তাত মানে অকৰণটো মানে বেছি সেইকাৰণে মানসপতি আহিব
চেনেল আছে হাউলিত মানে যেনেকুৱা RJF ৰয়েল জাহান ফিল্ম চেনেল আৰু ইয়াত মানে আপোনালোকে হাউলিৰ পৰা তাৰমানে যিমানখিনি ৰেপ আহে আইডি চেনেল ডেছক্ৰিপশ্যন দিয়া আছে আপোনালোকে যাওক আৰু সোনকালে ছাবস্ক্ৰাইব কৰক মানে ইয়াত আহি মানে ছাবস্ক্ৰাইবাৰ লগ পাই গ'ল নাম কি আছিল শহীদুল ইছলাম ঘৰ ক'ত ইয়াতে নাকি ইয়াতে আপোনাৰ মুকলেশ্বর রহমান তো গাইস মানাস মতিন দাক লগ পাই গ'লো কি খবৰ দাদা ভাল ভাল বহুত ভাল ভাল খবৰ খবৰ ভাল নেক্সট গান কোনটো আহি আছে আপোনাৰ মোৰ নেক্সট গান আহি আছে খদিয়া ধুবুৰী আৰু ৰিচেণ্টলি ৰিলিজ হ'ব আৰু আকৌ বিহু আহি আছে আৰু ভাল লাগিছে বহুত ধুনীয়া আহি পিনি ইমান ধুনীয়া এটা পৰিৱেশ আৰু ইমান মানুহ হৈছে আজি আৰু তোমাৰ চেনেলৰ জৰিয়তে সকলোকে নতুন বছৰৰ শুভেচ্ছা দিলোঁ আপোনাকো নতুন বছৰৰ শুভেচ্ছা থেংক ইউ ছ' মাছ থেংক ইউ কৰবি কেশৱ বাক লগ পাই গ'লো বাক কেনেকুৱা খবৰ আছো ভাল তোমাৰ এতিয়া হোৱা আহিয়ে থাকো হাউলিলে ভাল লাগিছে আজি আকৌ আহিছো তোমাকো লগ পাইছো আৰু আপোনাৰ নেক্সট গান কোনটো আহি আছে নেক্সট গান মাঘত আহি আছে জনাম সকলোকে অ'কে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লগত তোমাক বেষ্ট উইচেছ থাকিলে আৰু আপোনাকো নতুন বছৰৰ শুভেচ্ছা তোমালৈও থাকিল তোমাৰ ছাবস্ক্ৰাইবাৰলৈকে থাকিলে মানে গাড়ীতে ধৰকচোন অলপ ইণ্টাৰভিউ টাইপ লোৱা হ'ল হাউলিৰে ল'ৰা দীপাংকৰ ইয়াৰ লগত মানে চবৰ লগত চিনাকি কাৰ লগত চিনাকি নাই সেইটো কওক চবৰ লগতে আছে চবৰ লগতে ওলাইছে মানে গান গাই আছে মই মানে ওলাই আহিলোঁ পন্ধৰ পৰা 16 কিলোমিটাৰ মই অকলে আহিছোঁ আৰু ৰাতি বহুত হৈছে সেইকাৰণে মই ঘৰত গুচি গৈ আছোঁ কাৰণ ঘৰৰ পৰা অলপ টেনশ্যন কৰি আছে কাৰণ ময়ে পাই আমি অকলে যাব লাগিব সেইকাৰণে ঘৰত গুচি গৈ আছোঁ গাইছ তো গাইছ এনেকৈ মানে বক্সটো ঘৰত লৈ আহিলোঁ বক্সটো আনবক্সিং কৰি দেখা পালোঁ ভিতৰত মানে এই সুন্দৰ মানে লিখা মানে ব্ৰেণ্ডিং কৰা ইজ দ্য চেনচন্স টিভি এজৰ কাপ মানে তাৰে পৰা মোক দিলে আৰু গামোচা দিলে তো আপোনালোকে চব দেখা পালে প্ৰগ্ৰাম চব দেখুৱাবলৈ ট্ৰাই কৰিলোঁ তো আজিৰ ব্লগ এইখিনিয়ে তো যদি ব্লগটো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক